sao câu sáng nay sao nô sao câu sáng nay sao nô sao câu ang napit kham kham bong kham kham tu mong câu pet kham kham bong kham kham tung tu le pasang dam hui itu bergantung dulu sih tapi kita bisa jangkaunya চাওক আমি প্ৰত্যেক বছৰৰ দৰে আমি এই চামগুৰি যি ৰঘুতল মৈদামনী ক্ষেত্ৰ আছে আমি ইয়াতে প্ৰত্যেক বছৰৰ দৰে সৰু টাইম ছাত্ৰ সন্থা আমগুৰি আৰু চামগুৰি আঞ্চলিক টাইম যুৱ পৰিষদ আমগুৰি আঞ্চলিক আৰু আপোনাৰ চামগুৰিৰ ভুৱালুং সমাজৰ সহযোগত আমি ইয়াতে মেডাম মেফি আমি উদযাপন কৰি আহিছোঁ। আমি আচলতে 1228 চনৰ পৰা যি আচলতে আহোমৰ পৰম্পৰা চলি আহিছে 1228 চনত আপোনাৰ চাউলুং চুকাফা যেতিয়া অসমৰ মাটিত পদাৰ্পণ কৰিছিলে সেই সময়ছোৱাৰ পৰাই মেডাম মেফি এক পৰম্পৰা তেওঁ বৰ্তাই গৈছিলে। তেওঁ এই মেডাম মেফিৰ যোগেদি আপোনাৰ অসম আৰু অসমীয়া জাতিৰ আচলতে ভেটি নিৰ্মাণৰ গাঁথনিটো আপোনাৰ আৰম্ভ কৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত চুহুংমুং দিহিঙীয়া ৰজাই আচলতে আপোনাৰ যি তুৰ্বকৰ লগত যি মোগল আচলতে ইনভেডৰ আছিলে মোগল আক্ৰমণকাৰী তুৰ্বকক আচলতে হত্যা কৰি পানি কৰতোৱা নদীলৈকে যি আপোনাৰ অসমৰ ভূমি আচলতে অসমৰ সীমা নিৰ্ধাৰণ কৰিছিলে। তাৰপিছত আহি নিজৰ ৰাজ্যত আহি তেওঁ মেডাম মেফি আয়োজন কৰিছিল ধুমধামেৰে। আৰু এই যি আচলতে পৰম্পৰা আমাৰ এই পাৰম্পৰিকভাৱে আচলতে এটা আজি পৰ্যন্ত আমাৰ আহোম সমাজৰ মাজত চলি আহিছে। আমাৰ যি আপোনাৰ গোটেই আমাৰ স্বদেশ আৰু স্বজাতিৰ মংগল কামনা কৰি আমি আচলতে আমি 10খন মেহেঙা পাতি আচলতে 10জন আমাৰ যি 10টা শক্তি আছে আমাৰ যি আপোনাৰ গোটেই আমাৰ প্ৰকৃতিৰ আচলতে যিসমূহ উপাদান আছে যিসমূহে মানৱ সভ্যতাক আচলতে জীয়াই ৰাখিবলৈ প্ৰেৰণা দিয়ে মানৱ সভ্যতাক শক্তি যোগায় আমি সেইসমূহ আমি পূজা অৰ্চনা কৰোঁ। যেনেধৰণে আপোনাৰ খাও খাম আপোনাৰ জলশক্তি আইলেংডিন আপোনাৰ স্থলশক্তি জানচাইহুং আপোনাৰ মধ্যাকৰ্ষণ শক্তি চিতলামচাম আপোনাৰ সপ্ত শক্তি বজ্ৰ বিজুলী এনেধৰণৰ চাউনুৰু লেংডন আপোনাৰ যি আপোনাৰ সকলো শক্তিৰ অধিকাৰী মুটকুম টাইগম আপোনাৰ পোহৰৰ শক্তি আপোনাৰ ৰাখিন বাকিন আছে অপশক্তি আপোনাৰ দাম চাউফি দাম আছে আমাৰ যিসকল মৃতক আচলতে নাইকিয়া হ'ল তেওঁলোকলৈ আৰু আপোনাৰ যি জাচিংফা আছে আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী বিদ্যাৰ শক্তি আচলতে আমাৰ এই 10টা শক্তিক আমি ইয়াতে আমাৰ কুকুৰা দি আচলতে আমি পূজা কৰি আমি বিভিন্ন নৈবদ্য আগবঢ়াই আমি পৰম্পৰাগতভাৱে ইয়াতে মেডাম মেফি আমি আয়োজন কৰি আহিছোঁ আৰু আমি স্বদেশ আৰু স্বজাতিৰ মংগল কামনা কৰিছোঁ। সমূহ অসমবাসীলৈ মেডাম মেফিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আচলতে টাই ধৰ্মী লোকসকলে বিগত 600 বছৰ ধৰি মেডাম মেফি পাতি আছে আৰু চুকাফা যেতিয়া অসমত আগমন হৈছিলে প্ৰথম চৰাইদেউ দেশ হালতে মেডাম মেফি উদযাপন কৰা হৈছিলে। আৰু আমি আচলতে মেডাম মেফি বাৰ্তাটো আমি এনেধৰণে ভাবোঁ যে আচলতে প্ৰকৃতি একচুৱেলি উপাসনা দেৱতাক প্ৰকৃতিক পূজা কৰা হয়। আচলতে আমাৰ যি পৃথিৱীৰ আধ্যাত্মিক দিশ আছে মধ্যাকৰ্ষণ শক্তিৰ পৰা আদি কৰি জল দেৱতা বায়ু দেৱতা এইসকলক পূজা কৰা হয়। আৰু ঠিক তেনেদৰে আমিও প্ৰতি বছৰে এই আমগুৰি চামগুৰিৰ ৰঘুতল মৈদামনী ক্ষেত্ৰত মানে প্ৰতি বছৰে এইবছৰ মেডাম মেফি উদযাপন কৰিছোঁ। আৰু বিশেষকৈ আমি এই টাই আহোম যুৱ পৰিষদ টাই আহোম ছাত্ৰ সন্থা আৰু ভুৱালুং সমাজৰ সকলোখিনি লগ লাগি আচলতে ইয়াত মেডাম মেফি উদযাপন কৰে। আচলতে মেডাম মেফি আমি ভাবোঁ যে দেশ স্বজাতি আৰু স্বদেশৰ মংগলৰ কাৰণে আৰু আমাৰ আচলতে আহোমসকলে এটা ভাবিছিল যে তেখেতলোকে নিজক ৰজা কেতিয়াও ভবা নাছিল। তেখেতলোকে সদায় ভাবিছিল যে প্ৰজাসকল আমাতকৈ ডাঙৰ আৰু তাতোতকৈ ডাঙৰ আমাৰ দেশখন আচলতে এই দেশ আৰু প্ৰজাসকল সদায় উন্নয়ন হৈ থাকিবলৈ বা দীৰ্ঘায়ু কামনা কৰাৰ কাৰণে এই মেডাম মেফি পতা হয়। আৰু আমিও ঠিক তেনেধৰণে এই পৰম্পৰাৱলী পূৰ্বপুৰুষক পূজা কৰি পালন কৰি গৈছোঁ।